Hello guys, welcome back to our YouTube channel hazarikasisters. আজি আমাৰ ভিডিওটো হৈছে আমাৰ পাৰ্সোনাল লাইফত এৰ বিষয়ে মই কিমান জানো আৰু মোৰ বিষয়ে এই কিমান জানে তেন্তে ভিডিওটো পলম নকৰি আৰম্ভ কৰো তেন্তে মই সুধো মই বেছি ভাল পা পাচলি কি सब बेलाके खाओ किनु ভাল পাও বেছিকে নুখোৱা বস্তু আছে কিন্তু মানে সবতকে বেছি ভাল পাও কি ৰঙলা কি জানো মই পটল খাই ভাল পাও মই বেছি ভাল পোৱা পাচলি আছে পটল এক নম্বৰ গোল হ'ব আৰু মোৰ ফেভাৰিট কালাৰ কি ব্ল্যাক কালার পাইছো হেতু জানোই আৰু কাপোৰ কিনেওই বেছিকে কোলা 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 3 নম্বৰ প্ৰশ্ন মই মোবাইলত বেছিকে কি চাও এটো জানোই BTS পাৰিছই মোৰ বলিউডৰ ফেভাৰিট সিঙ্গাৰ কোন আতিফ আসলাম পাৰিছ কিমান নম্বৰ পালি 4 নম্বৰ পালি তাৰ পাছত 5 নম্বৰ মোৰ SSLC পঢ়ি থাকোতে মানে ফেভাৰিট সাবজেক্ট কি আছিল তো দুটা আছিল তাৰে অসমীয়া ভুল সোশ্যাল সায়েন্স মই অসমীয়া বুলিহে 2 মাৰ্ক গ'ল হয় নে 6টা খুলিছিলি 4 পালো 4 পাইছো 7 নম্বৰটো সুধিছো মই ফুৰিবলৈ গলে মানে সাধাৰণতে মই কিবা এটা লগাই যাওঁই মানে মুখত বা মানে মোৰ হেতু বস্তু মোক লাগিবই সদায় জলেকে নহয় কি হয় বাৰু লিপষ্টিকটো কথা কয় না লিপষ্টিকটো লগাওই তাৰ কিন্তু এটা বস্তু মানে মোৰ লিপষ্টিকটো নহলে হ'ব কি বাৰু আলিনা পাৰিছ তো সবে পাৰিছ দুটা বাহিৰে মোৰ 8 নম্বৰটো হৈছে 9 নম্বৰটো হৈছে মোৰ ফেভাৰিট হিন্দী সিৰিয়েল কোনখন এখন মোৰো বাৰু কুমকুম ভাগ্য পাৰিছ তো মোৰ বিষয়ে সব জানোই চোন জানো আৰু তাৰ পাছত 10 নম্বৰটো হৈছে মই ৰাতিপুৱা শুই উঠি কি কৰো ফাৰ্স্ট মানে বিছনাৰ পৰা উঠি কি কৰো মোবাইল চাও ভুল মই বিছনাত থাকোতেনে মই মোবাইলটো চাও শুই উঠি ডাইৰেক্ট গৈ পেলাই আৰু সিখনহে চাও কিবা 3 নম্বৰ গ'ল তই 3 নম্বৰ মানে হাৰিলি হয় নে 3 নম্বৰ তো কম পালি কিমান পালি 7 নম্বৰ পালি তই মই 10টা প্ৰশ্ন সুধিছিলো তাৰে তাই 7টা পাৰিলে 3টা নোৱাৰিলে এতিয়া তাই মোক সুধিব মই কিমান পাৰোনো চাও সুধো কবিতা মই কি খাই বহুত বেছিকে ভাল পাওঁ কি খাই মানে পাচলি নে চাহৰ লগত নে মানে কিনো মই সবতছে বেছি কি খাই ভাল পাওঁ হেতু কথা খুধা নাই কিনো মানে পাচলি নে কি মানে খানা কি খাই ভাল পাওঁ খানা কি কম ফাস্ট ফুডৰ নে হেতু ক ফাস্ট ফুড বুলিয়ে নহয় খানা মুঠতে ভাত মাংস বা মেগী বা চাওমিন বা মোমো তেনেকে সবৰ ভিতৰতে মোমো খাই ভাল পা কি ভাত মাংস মই বেছিভাগ সময় কি কৰি কটাই ভাল পাওঁ 2 নম্বৰ প্ৰশ্ন 1 মাৰ্ক গ'ল বাৰু মোবাইল চাই ভাল পা নাপাওঁ নাচাওঁ আৰ্ট কৰি ভাল পা হয়নে আৰ্ট কৰি ভাল পাওঁ 1 নম্বৰ পালো প্ৰথম ভুলকে কৈছিলি মোবাইল চাওঁ বুলি কৈছিলি তই মইতো কোৱা নাই 1 নম্বৰ পালো উঠতে মই 3 নম্বৰ প্ৰশ্ন সুধিম এতিয়া
মই বেছিকে আগতে ভাল পোৱা চিৰিয়েলখন কি সিরিয়াল কি আছিলে यहाँ में घड़ी घड़ी खेले है ने নহয় আগতে বেছিকে ভাল পাওঁ কুমকুম ভাগ্য বা এতিয়াও দি আছে মানে এতিয়া সেইখনতকৈ মোৰ বেলেগ এখন নতুন চিৰিয়েল চচুৰাল চিমকাটোখন ভাল পাওঁ আৰু বেৰিষ্টাৰ বাবু ভাল পাওঁ তেন্তে আগৰ চিৰিয়েল কুমকুম ভাগ্যখন আছিলে আগৰ ফেভাৰিট মইনো কেনেকৈ জানো আগতে তই यहाँ में ঘड़ी ঘड़ी খেলে চাও আগতে মানে কুমকুম আৰু এতিয়া চচুৰাল চিমকাখনৰ সেইটো কথা মই কোন চনত HSLC পাছ কৰিছিলোঁ 3টাৰে তই এটাহে পাইছ এতিয়া 4 নম্বৰটো সুধিলোঁ 2015 আকৌ ভুল কৰিলি 4টা প্ৰশ্ন সুধিলোঁ তাৰ এটাহে পাইছে বাকী 3টা ফুল মই ভাল পোৱা ঠাইখনৰ নাম কি আৰু মোৰ যাব মন যায় মানে গৈ পোৱা নাই কি কম মানে জানোই কৰ এখন সিঙ্গাপুর হয় দুটা পাইছো মোৰ কি হ'ব মন যায় আর্টিস্ট সেলিব্রিটি আর্টিস্ট মানে আর্টিস্ট হয়ে ভাল মানে সেলিব্রিটি হ'বলৈ মন যায় আৰু ফ্যাশন ডিজাইনাৰ হ'বলৈ মন যায় একদম ডাঙৰ ফ্যাশন ডিজাইনাৰ হ'বলৈও আৰ্টিষ্টটো পাইছে আৰু পাইছো 3টা পাইছে আৰু 6টাৰ ভিতৰত মই ৰিয়েলিটি শ্ব' চাই ভাল পাওঁ নে নাপাওঁ আৰু আৰু কোন কেইখন চাই ভাল পাওঁ মই ঢেৰ চাওঁ তাৰে কোন কেইখন গোটেইখন কওঁ আৰু ইণ্ডিয়ান আইডল তাৰপাছত চুপাৰ ডান্সাৰ তাৰপাছত আৰু কি আছিলে বিগ বছ নাচাওঁ তাৰপাছত চাৰিগামাপা ইমানেই আৰু মই গম নাপাওঁ মই ইণ্ডিয়ান আইডল ভাল পাওঁ চাৰেগামাপা লিটল চেম ভাল পাওঁ তাৰপৰা ডান্স দিৱানে ভাল পাওঁ চুপাৰ ডান্সাৰ ভাল পাওঁ তাৰপৰা আৰু ৰোডিছ ভাল পাওঁ মানে হ'লেও মই ক'লোঁ 3টা ক'লোঁ দুটা নোৱাৰিলি হাফ পাবি হাফ অথনি সেইটো 7টাৰে ভিতৰত তাই 3টা 3.5 পাইছে মানে বাকী নাই তাৰপাছত মই তুৰ্কিছ চিৰিয়েলৰ মানে হিন্দীলৈ ডাবিং কৰা কোনখন চিৰিয়েল চাই ভাল পাওঁ কি মানে চিৰিয়েল হেৰি আছিলে কিবা মই পাহৰি গৈছোঁ সেইখন যে কি আছিলে মুৰাদ নে কি আছিলে কিবা নামটো পাহৰিলো কিন্তু ছোৱালীজনীৰ নামটো মুৰাদ নে কি ল'ৰাটোৰ নামটো হায়াত আৰু মুৰাদ থকা কিবা চিৰিয়েল এখন আছিলে মই নামটো পাহৰিছো প্যাৰ লফজো মে কহা হ'লেও পাৰিছো আধা পালো আধা পাৰিবা হ'ব আধা পালো 4 মাৰ্ক পালি 8টা কুৱেশ্যনৰ ভিতৰত তাৰপৰা মই চকুৰ মেকআপৰ চবতছে বেছিকৈ কি ভাল পাওঁ সেইটো মই জানো নকলে হ'ব মাস্কাৰ 9টাৰ ভিতৰত 5 নম্বৰ পালে মই মুখত বেছিকৈ কি লগাই ভাল পাওঁ সেইটো জানো এল'ভেৰা জেল হয় 10টা কুৱেশ্যনৰ ভিতৰত তাই 6টা পাৰিলে 4টা ভুল কৰিলে তাকে উইনাৰ কোন হ'ল আৰু গম পালেই আৰু মই কাৰণ তাই 10টাৰ ভিতৰত 7টা পাৰিলোঁ হ'লেও পাৰিছো 6টা বেছিকৈ মই তাইক বেছিকৈ জানো জানিবি আৰু বায়েক হয় তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ